সকলোকে মোৰ এই নতুন জিকে ভিডিঅ'টিলৈ স্বাগতম আৰু নতুন জিকে ভিডিঅ' পাবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। ও মোৰ আপোনাৰ দে শীৰ্ষক গীতটি বেজবৰুৱাদেৱৰ কোনখন গ্ৰন্থত সন্নিৱিষ্ট কৰা হৈছিল? বিকল্পসমূহ হ'ল পদুমকুলি, কদমকুলি, পদুম কৌৰী, মোৰ জীৱন সোঁৱৰণ। সঠিক বিকল্পটো হ'ল অপশ্যন বি কদমকুলি। বন্দে ভাৰত এক্সপ্ৰেছৰ পুৰণি নামটো কি আছিল? বিকল্পসমূহ হ'ল অপশ্যন এ শতাব্দী এক্সপ্ৰেছ, অপশ্যন বি ৰেল 18, অপশ্যন চি সমঝোতা এক্সপ্ৰেছ, অপশ্যন ডি বিবেক এক্সপ্ৰেছ। সঠিক উত্তৰ অপশ্যন বি ৰেল 18। এছিয়াৰ আটাইতকৈ দীঘল নদী কোনখন? বিকল্পসমূহ হ'ল অপশ্যন এ হুৱাংহো নদী, অপশ্যন বি য়াংজি নদী, অপশ্যন চি গংগা নদী, অপশ্যন ডি ব্ৰহ্মপুত্ৰ নদী। শুদ্ধ উত্তৰ অপশ্যন বি য়াংজি নদী। তলৰ কোনখন নাট জ্যোতিপ্ৰসাদ আগৰৱালাদেৱৰ ৰচনা নহয়? উল্লেখিত নাটসমূহ হ'ল অপশ্যন এ লভিতা, অপশ্যন বি কাৰেঙৰ লিগৰি, অপশ্যন চি ৰূপালীম, অপশ্যন ডি জয়মতী কুঁৱৰী। শুদ্ধ বিকল্পটো হ'ল জয়মতী কুঁৱৰী। প্ৰথম অসমীয়া অভিধান হেমকোষৰ ৰচক কোন? বিকল্পসমূহ হ'ল সত্যনাথ বৰা, হেমচন্দ্ৰ বৰুৱা, হেমচন্দ্ৰ গোস্বামী, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ উত্তৰ অপশ্যন চি হেমচন্দ্ৰ গোস্বামী। বাংলাদেশৰ সংসদৰ নাম কি? বিকল্পসমূহ হ'ল চিনেট, সংসদ, জাতীয় সংসদ, চেম্বাৰ অফ ডেপুটিছ। সঠিক উত্তৰ অপশ্যন চি জাতীয় সংসদ। ব্ৰিটেইনৰ উচ্চ সদনৰ নাম কি? বিকল্পসমূহ হ'ল চিনেট, কমন সভা, লৰ্ড সভা, নেশ্যনেল এছেম্বলি। শুদ্ধ বিকল্পটো হ'ল অপশ্যন চি লৰ্ড সভা। প্ৰথম ঘূৰণীয়া মেজমেলত অসমক প্ৰতিনিধিত্ব কৰা ব্যক্তিজনৰ নাম কি? বিকল্পসমূহ হ'ল মণিৰাম দেৱান, তৰুণৰাম বৰুৱা, গোপীনাথ বৰদলৈ, চন্দ্ৰধৰ বৰুৱা। শুদ্ধ বিকল্পটো হ'ল অপশ্যন ডি চন্দ্ৰধৰ বৰুৱা। ফাটেহপুৰ চিক্ৰী কোনে নিৰ্মাণ কৰিছিল? বিকল্পসমূহ হ'ল আকবৰ, বৈৰাম খাঁ, আবুল ফজল, হুমায়ুন। শুদ্ধ বিকল্পটো হ'ল অপশ্যন এ আকবৰ। নালন্দা বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? বিকল্পসমূহ হ'ল হিউৱান চাং, শিলভদ্ৰ, অশোক ঘোষ, ওপৰৰ এটাও নহয়। শুদ্ধ বিকল্পটো হ'ল অপশ্যন বি শিলভদ্ৰ। চুকাফাৰ সমসাময়িক মৰাণ ৰজা কোন আছিল? বিকল্পসমূহ হ'ল বডুংফা, বডুচা, নৰনাৰায়ণ, বিক্ৰমাদিত্য। শুদ্ধ বিকল্পটো হ'ল অপশ্যন বি বডুচা। ব্ৰিটিছ কোম্পানীয়ে অসমত তেওঁলোকৰ প্ৰথম ৰাজধানী কোন ঠাইত পাতিছিল? বিকল্পসমূহ হ'ল শ্বিলং, চেৰাপুঞ্জী, আগৰতলা, গুৱাহাটী। সঠিক বিকল্পটো অপশ্যন বি চেৰাপুঞ্জী। অন্ধ্ৰপ্ৰদেশৰ ৰাজধানী কোন ঠাইত? বিকল্পসমূহ হ'ল হায়দৰাবাদ, বাংগালোৰ, অমৰাৱতী, চেন্নাই।
শুদ্ধ বিকল্পটো হ'ল অপশ্যন সি অমৰাৱতী। নীৰৱ উপত্যকা ক'ত অৱস্থিত? বিকল্পসমূহ হ'ল কেৰালা, তেলেংগানা, মহাৰাষ্ট্ৰ, কৰ্ণাটক। শুদ্ধ বিকল্পটো হ'ল অপশ্যন এ কেৰালা।